You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the dark. নমস্কাৰ বন্ধুসকল, আনটা ভিডিঅ' আপোনাক সকলোকে মোৰ টিউচনলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, মই আজি আছোঁ এটা ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰত। তো এইপিনে দেখি আছে আপোনালোকে। তো গোটেইবোৰ ডিটেইলছ আপোনালোকক কম, কিমান দামৰ পৰা বাইক আছে আৰু কি বাইক আছে গোটেইবিলাক কম আপোনালোকক। তো আপোনাক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু গাইজ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এতিয়া আমি গাড়ীবিলাকৰ দামবিলাক চাব গৈ আছোঁ আৰু আমাৰ লগত আছে এইপিনে আজান দা। তো গোটেইবিলাক ডিটেইলছ কৈ দিব। ডিলাৰটো ক'ত আছে কৈ দিয়ক অলপ। আমাৰ ইয়াতে বাইহাটা চাৰিআলি এই ডিলাৰটো আছে। তিনিআলি বাইপাছ তাৰ পৰা অলপমান আহিব লাগে। এইখিনিতে পল্লৱী মটৰছৰ অপজিট চাইডে পাব। আৰু এতিয়া আমি কোনখন বাইকৰ পৰা ষ্টাৰ্ট কৰিম? আমাৰ স্কুটি আছে এইবিলাক। আৰু বন্ধুসকল, এইবিলাক দেখি আছে আপোনালোকে, স্কুটি আছে এইপিনে ধুনীয়াকৈ ৰখাই থৈ দিছে। এতিয়া আমি এইকেইখনৰ পৰা আৰম্ভ কৰি যাম। কোনখনৰ কিমান দাম? এইখন আছে ডেষ্টিনি 125। দাদা এইখনৰ দামটো কৰিব। এইখনত 49,000 আহিব, 2019ৰ মডেল হয়। 49,000 আপোনালোকে এইখন লৈ যাব পাৰিব। 2019 মডেল হয়। আৰু এইপিনে ধুনীয়া এখন দেখি আছে আপোনালোকে, এণ্ট্ৰক, একদম পপুলাৰ স্কুটি হয়। জানে আপোনালোকে কিমান চলিছে? এইখনৰ দাম কিমান দাদা? 62। এইটো কিমান চনৰ হয়? 19ৰে মডেল। আৰু বন্ধুসকল দেখি আছে আপোনালোকে 2019ৰে মডেল এইটো। আৰু ইয়াৰ দাম হ'ল 62,000। আপোনাৰ গোটেইখিনি হৈ যাব। তো গোটেইখিনি এইবিলাক হৈ যাব। এইপিনে আছে এখন প্লিজাৰ প্লাছ। এইখনৰ দামটো কৈ দিব অলপ। 50,000 ন? তো এইখনৰ দাম 50,000। আৰু মডেল দেখাততো ধুনীয়া লাগি আছে, মানে 19 ন? নতুনেই আছে, মানে বেছি পুৰণা হোৱা নাই। দেখি আছে আপোনালোকে চাইন কৰি আছে। 7,000 ৰানিং হৈছে, সেইকাৰণে দামটো অলপমান বেছি হৈছে। তথাপিও বেছি চলা নাই স্কুটি। এইপিনে এইখনতো নতুনে চাগে। হা, টিভিএছ জুপিটাৰ। এইখন নাম্বাৰ প্লেট নাই দেখোন দাদা। আগৰ পিনে নাই, মই ভাবিলোঁ নতুনে স্কুটি নেকি। এইখনৰ দাম কিমান? 42 ন? এইখন বন্ধুসকল 2018 মডেল, 42,000। আৰু ইয়াতে দেখি আছে 27,000 ৰানিং হৈছে। সেয়া দেখি আছে আপোনালোকে। আৰু গাইছ, এতিয়া আপোনালোকতো দেখুৱালোৱে স্কুটিবিলাকৰ কেনেকুৱা দাম আৰু কি স্কুটি আছে ইয়াতে। আৰু এতিয়া আমি চাব যাই আছোঁ বাইকবিলাক। ধুনীয়া বাইক আছে, আৰু মানে ধুনীয়া একদম পুৰণা বাইক নহয়, বেছি নতুন হৈ আছে বাইকবিলাক। তো দেখুৱাম কি বাইক আছে আৰু দামবিলাকো দাদাই কৈ যাব ধুনীয়াকৈ। দাদা এতিয়া আমি আহিছোঁ V3। এয়া দেখি আছে কি একদম মজা এখন V3 ইয়ামাহাৰ। দাদা দামটো কিমান ইয়াৰে? 1,25,000। আৰু মডেলটো কিমান? চনটো আৰু মানে 18-19। আচ্ছা। আৰু ৰানিংটো কিমান হৈছে? ৰানিংখন বেছি হোৱা নাই, 22,000 হৈছে। অনলি 22,000 ৰানিং। আৰু দামটোতো ক'লে কিমান? চাওক কি ধুনীয়া V3। আৰু এইফালে আছে পালচাৰ 220। এইবিলাক মানে দেখিয়ে থাকে আপোনালোকে কিমান চলে, মানে এইবিলাক বাইক ধুনীয়াকৈ ৰখাই থৈ দিছে ইয়াতে। এইখনৰ দামটো কৈ দিব। 16 মডেল আপোনাৰ পাছ আহিব 68,000। 68,000। 2000 কিমান চনৰ? 2016 চনৰ মডেল, কিন্তু তথাপিও মানে গাড়ীখন বেছি পুৰণা হোৱা নাই। তো দেখি আছে আপোনালোকে 220। আৰু এইপিনে আছে এখন 125। এইখনতো বেছি পুৰণা নহয় চাগে, নতুনে 2020ৰ মডেল এইখন। ধুনীয়া। আৰু ইয়াৰে প্ৰাইচটো 78,000 ৰাখিছোঁ। 78,000 ৰাখিছে। আহিলে অলপমান কিবা নেগচিয়েট হৈ যাব, অলপ টেনশ্যন ল'ব নালাগে আপোনালোকে। আৰু গাইছ, এতিয়া আমি বলক জিক্সাৰখনৰ দাম চাই লওঁ কিমান। এইপিনে আছে এখন জিক্সাৰ, ধুনীয়া 2019 চনৰ মডেল। দামটো কৈ দিয়ক। হা, 80,000 লৈ যাব পাৰিব আপোনালোকে। এইখন চাওক, ধুনীয়া কালাৰটো ধুনীয়া লাগিছে। তো 80,000 আপোনালোকে এইখন লৈ যাব পাৰিব। এইপিনে আছে আপাচি। চাওক আপাচিখন, আপাচি 160 ন? এইখন দাম কিমান? আৰু এই দেখি আছে আপোনালোকে, এবাৰ দেখুৱালোঁ যে 80,000 আপাচিখন আপোনালোকে লৈ যাব পাৰিব। মডেল 2019 চন। দাদা এইমাত্ৰ ক'লে না। এই দুখনৰ মানে ৰানিং কিমান হৈছে? এইখন 20-25 মানৰ ভিতৰত ৰানিং হৈছে। আৰু এইখনো হৈছে 20-25 মানৰ ভিতৰত ৰানিং হৈছে, মানে চেম, মানে বয়স কম যিহেতু ৰানিং। আৰু এতিয়া আমি আহিছোঁ গ্লেমাৰ। তো গ্লেমাৰখনৰ দাম কৈ দিয়ক এতিয়া। 45,000 আছে। 2017-18 মডেল, মানে 2017 লাষ্টৰ মডেল বুলি কৈছে দাদা। কিমান কৈছে দামটো? 45,000। 45ত এইখন আপোনালোকে লৈ যাব পাৰিব। আৰু এইপিনে চাওক কি ধুনীয়া এখন, কি হিৰোৰ এক্সট্ৰিম 200 200 cc গাড়ী। পুৰা একদম দামটো কৈ দিয়ক।
এইখন 80,000 আছে 2019 চনৰ মডেল আৰু 80,000 আপোনালোকে এইখন লৈ যাব পাৰিব। আৰু ইপিনে চাওক NS 160 এইখন দাম কিমান দাদা? 78,000 আছে। 78 আৰু ৰানিংটো অলপ ৰানিং ধৰা 21,000 মান হৈছে। 21,000 মান হৈছে আৰু দামটো গমে পালে কিমান সিমানত আপোনালোকে লৈ যাব পাৰিব। আৰু এতিয়া আমি চাম পালচাৰ এখন আছে, এইখন 125 এইখন নতুনেই আছে ন? 10 মাহ হৈছে মাত্ৰ। 10 মাহ হৈছে বোলে এইখন চাওক, 2022 জানুৱাৰী 2022। দামটো কিমান ৰাখিছে এইখনৰ? 35,000 ৰাখিছে। কিমান? 95,000 ৰাখিছে এইখনৰ। এইখন আপোনালোকে লৈ যাব পাৰে। চাওক কি ধুনীয়া পালচাৰ, একদম নতুনেই আছে চাওক। আৰু এইপিনে আছে AC বাৰ আছে, তাৰপিছত এক্সট্ৰিম AC বাৰখন দাম কৈ দিয়ক। এইখন ধৰা 33-34 মানত আহি যাব। এই দুখন গাড়ী অলপমান পুৰণা হৈছে বন্ধুসকল, তথাপিও মানে চাওক 30-35ত এই দুখন লৈ যাব পাৰিব আপোনালোকে। আৰু বন্ধুসকল আপোনালোকক বাইক বহুত দেখুৱাই আছোঁ, কিমান কি ধৰণৰ বাইক আছে গোটেইবিলাক দেখুৱাই আছোঁ। আৰু এতিয়া আহিছোঁ মানে আচল বাইক, মানে বহুতে ল'ম বুলি ভাবি থাকে এইবিলাক বাইক, তো জানেই। তো আছে এইপিনে ৰয়েল এনফিল্ড, ইপিনে আছে ৰয়েল এনফিল্ডৰ থাণ্ডাৰবাৰ্ড 350cc আৰু এইখন হ'ল ক্লাছিক। চাওক ৰয়েল এনফিল্ড। আৰু এইখন দাম এতিয়া কৈ দিয়ক দাদা। 1,10,000 আহিব। আৰু কিমান চনৰ? 18 মডেল 2018 বেছি পুৰণা নহয়, 1,10,000 টকাত আপোনালোকে এইখন লৈ যাব পাৰিব। আৰু এইখন এইখন ক্লাছিকখন হ'ল 2016 চনৰ আৰু মডেল দামটো কিমান? 95,000 আপোনালোকে লৈ যাব পাৰিব। আৰু ৰানিং মই দেখুৱাই দিছোঁ আপোনালোকক, এইখনৰ ৰানিং দেখি আছে 19,000। আৰু এইখন ডিজিটেল মিটাৰ বাৰু, এইখন কিমান হৈছে ৰানিং? এইখনৰ ৰানিংটো আৰু এইখনৰ বোলে ৰানিং হৈছে 30,000 হৈছে, বেছি নহয় 30,000 ৰানিং হৈছে। আৰু এইপিনে আছে এখন স্প্লেণ্ডাৰ ন? স্প্লেণ্ডাৰ নহয়, HF ডিলাক্স। আচ্ছা হিৰো। এইখন দাম কিমান? 50,000 আছে, 2020 মডেল। 2020 চনৰ মডেল এইখন, আৰু দামটো ৰাখিছে 50,000। ধুনীয়া। আৰু এইপিনে এখন পালচাৰ আছে 150cc ৰঙা, এইখন 19 মডেল, এইখন 78,000। 2019 মডেল 78,000 আছে। আৰু বন্ধুসকল যদি আপোনাক কণ্টেক্ট কৰিব বিচাৰে, দাদাই এটা নাম্বাৰ কৈ দিব, আৰু সেইটো নাম্বাৰ মই ডেছক্ৰিপশ্যনটো দি দিম। তো কণ্টেক্ট নাম্বাৰটো আপোনালোকে এবাৰ শুনি লওক। সেইকাৰণে দাদা কণ্টেক্ট নাম্বাৰটো কৈ দিব এবাৰ। 6002189,815। এই নাম্বাৰটো বন্ধুসকল মই ডেছক্ৰিপশ্যনতো দি দিম, আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু বন্ধুসকল এইটোৱে আছিল আজি ভিডিঅ'। আৰু লাষ্টত মই আপোনালোকৰ ডিলাৰটো ক'ত আছে এবাৰ কৈ দিওঁ। বাইহাটা চাৰিআলিৰ পৰা আপুনি গুৱাহাটী লাইনত তিনিআলি যিটো আছে সেইটোৰ ৰাইট চাইডে দেখাই পাব আপোনালোকে ডিলাৰটো। আৰু কণ্টেক্ট নাম্বাৰটো আপোনালোক দিয়ে দিছোঁ, তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি বাইক লাগে আপোনালোকক। আৰু যদি বন্ধুসকল ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অন কৰি থ'ব। ধন্যবাদ।